এতিয়া আমি প্ৰথমতে গাড়ীখনত খাদ্য অকণ ভৰাই লওঁ। আমিতো পূৰা ফুল্টি খাদ্য ভৰাই আহিছোঁ আমাৰ টেংকিত। এতিয়া গাড়ীখনত টেংকিত অকণ ভৰাই লওঁ। এতিয়া আপোনালোকক এটা বস্তু দেখাওঁ দেই, এইটো দেখিছেনে বাৰু? আমি গাড়ীত টেংকি ফুল্টি কৰিবলৈ ভয় লাগিছে। মানুহে দেখোন আজিকালি মোনাৰো টেংকি ফুল্টি কৰা হৈছে। কি হৈছে? মই হ'লে মোনাত টেংকি ফুল্টি কৰিব নোৱাৰোঁ দেই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰত নাই, আপোনালোকে দেখিছে। আজি কিমানো আৰু ঘৰতে সোমাই থাকিব, সেইকাৰণে অকণমান ফুৰিবলৈ বুলিয়ে ওলাই আহিলোঁ। ফুৰিবলৈ মানে কি, আজি এজন বিশেষ ব্যক্তিক আনিবলৈ আহিছোঁ ঘৰলৈ নিবলৈ আহিছোঁ। কোন সেইজন বিশেষ, আমাৰ কাৰণে এজন বিশেষ ব্যক্তি, সেইজন কোন আপোনালোকক দেখাম। আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকিলে গম পাব। গতিকে ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আপোনালোককো লৈ যাওঁ। আজি আমি গৈ আছোঁ তিতাবৰলৈ গৈ আছোঁ, যোৰহাট ডিষ্ট্ৰিক্ট। আপোনালোককো লগত লৈ যাম। আপোনালোকেও মোৰ লগতে যোৱা যেন লাগিব আৰু ভিডিঅ'টো চাই থাকিব। এতিয়া আমি আজি বতৰটো বাৰু, গাড়ীত উঠা বতৰটো বৰ ধুনীয়া বতৰ। ৰ'দো নাই, বৰষুণ নাই। অকণমান বৰষুণ দিছিলে বাৰু, অকণমান কিন্তু বহুত ৰ'দ দিলে গাড়ীৰ ভিতৰত বহি থাকিবলৈ একদম অশান্তি লাগে, গা চা বেয়া লাগি যায়। এতিয়া আহি আছোঁ, বৰ্তমান বতৰটো ধুনীয়া হৈ আছে। গৈ থাকোঁচোন, কি হয় আপোনালোককো দেখাই থাকিম, চাই থাকিব। ভিডিঅ'টো চাই কেনেকুৱা পালে লাষ্টত কমেণ্টত জনাব। এইখন চাওক, মই হাই ছেকেণ্ডেৰী পঢ়া স্কুলখন, কলেজখন চাওক। এনেকৈ গাড়ীৰে গৈ থাকিলে সেউজীয়া পথাৰ চথাৰবোৰ দেখিলে ইমান ভাল লাগে মনটো। চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। এতিয়া আমি যোৰহাট পাম আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব, যোৰহাটৰ আৰু গোলাঘাটৰ সীমা। এইখন দলং হয়নে? এই দলংখন যে দেখিছে আপোনালোকে, এই দলংখনৰ এইবাৰে আমি যিডোখৰত আছোঁ এইডোখৰ গোলাঘাট। আৰু এতিয়া আমি গোলাঘাটৰ পৰা এয়া যোৰহাটত ভৰি দি দিলোঁ। এতিয়া তিতাবৰ পালোঁ। তিতাবৰ পাই গ'লোঁ আমি। এতিয়া আমি তিতাবৰত কোন বিশেষ ব্যক্তিক আনিবলৈ যাওঁ আপোনালোকক দেখাম বাৰু। গাড়ীত উঠি দেখি থকা এই সেউজীয়া সেউজীয়া গছ গছনিবোৰ চাই ইমান ভাল লাগে চব। এই ধুনীয়া সেউজীয়া এটা পৰিৱেশ। আমি আহি পাই গ'লোঁ আমাৰ বিশেষ ব্যক্তিজন ৰৈ থকা ঠাইত। আপোনালোকক দেখাই আছোঁ বিশেষ ব্যক্তিজন। এইজন আমাৰ বিশেষ ব্যক্তি দেখাই আছোঁ। এইজন আহি আছে দেই, একদম নাইকিয়া হৈ থাকিলে দেখোন। বিশেষ ব্যক্তি আহি আছে। এজন আহি বহি গ'ল, বিশেষ ব্যক্তি এজন। ধেৰ বস্তু আনিছে দেখিছেনে আপোনালোকে? আৰু ডিগিত আছে, ঘৰলৈ গৈ দেখাম দেই। বিশেষ ব্যক্তিজন ইমানে খাটাৰনাক, মই আগফালে বহি আছিলোঁ, মোক পাছফালে পঠিয়াই দিলে। খাটাৰনাক মানে হেৰি, তই বাবুটো কৈছিলে চেৰিগাৰ্ডেলৈ যাম বুলি, ফটককৈ হয় ন? আৰু 5টামান। এতিয়া আমাৰ আলহীজনে হেনো মিঠাই লয়। ময়ো যাওঁচোন, মিঠাই দোকানখনকে চাই আহোঁ। মোৰ নামি আহিছোঁ বোলো আপোনালোককো দেখাওঁ মিঠাইবোৰ, দোকানখন। প্ৰায় এইখন দোকানতে আমাৰ বিশেষ ব্যক্তিজনে আহিলে মানে ইয়াৰ পৰাই মিঠাই লৈ যায় আৰু সেইকাৰণে আজিও ইয়ালৈকে নিবলৈ আহিছে। প্ৰথমতে মিঠাই কেইটামান লৈ লওঁ। আমি ঢেৰ মিঠাই লৈ ল'লোঁ। এতিয়া ঘৰলৈ গৈ খাম ঠিকছে।
এয়া আমি ঘৰ পাই গ'লোঁ আৰু এয়া এতিয়া ঘৰৰ ভিতৰত সোমাম। আমাৰ আলহীজনে চব কিমান মিঠাই আনিছে। এইটো ভুজিয়া, বিকাজী ভুজিয়া, তাৰপাছত মিঠাই, এইটো বা কি মিঠাই আনিছে, আৰু নিউট্ৰিচইচ। আলহীজনে নিজে নিউট্ৰিচইচ বিস্কুট খায়, নিউট্ৰিচইচ বিস্কুট আনিছে। এইটো আনিছে মিহিদানা বুন্দিয়া। এয়া আনিছে আগতীয়া পূজাৰ জেলেপি। এইটো হৈছে কি বুলি কয়, এইটো খেজুৰী মিঠাই। মই এইটো খাই খুব ভাল পাওঁ। স্পেচিয়েলি এইটো মোলে আনিছে। এয়াই আৰু আলহীজনক চাহ খাবলৈ লৈছিলোঁ, চাহ তাহ খাই চব শেষ কৰি পেলালে। এয়া মই দুপৰীয়া অকণমান লাচি বনাম বুলি ভাবিছোঁ। লাচি বনাবলৈ মই ইয়াত আইচ দি দিছোঁ। বৰফ দিয়াৰ পিছত মই ইয়াত চেনি দি দিম। চেনি দি দিছোঁ 2 চামুচ। আৰু ইয়াত মই কাজু দি দিছোঁ। বাছ হৈ গ'ল। এতিয়া মই দৈখিনি দি দিম। মোৰ লাচি ৰেডি হৈ গ'ল। এগিলাচ এতিয়া দেউতাক দি দিওঁ। যিহেতুকে আজি পবিত্ৰ ভাদ মাহ আৰু লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীও আছিলে, সেয়েহে এয়া অকণমান প্ৰসাদ আৰু পায়স খালোঁ। এতিয়া গা পা ধুনীয়াকৈ ধুই ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আপোনালোকৰ লগত আমাৰ বিশেষ ব্যক্তিজনৰ কোন আছিলে, কাক আনিব গৈছিলোঁ তিতাবৰলৈকে আপোনালোকক জনাওঁ। সেই ব্যক্তি মানে দেউতা আহিলে, বহু দিনৰ মূৰত আহিলে মাজুলীৰ পৰা। সেয়েহে ভাইটি মই লৈ গৈ তিতাবৰৰ পৰা লৈ আহিলোঁগৈ। যিহেতুকে মাজুলীত কৰ্মসূত্ৰে মাজুলীত থাকে, আজি 4 মাহ হ'ল আহিবই পৰা নাছিলে লকডাউনৰ কাৰণে। জিলা যাতায়াত ব্যৱস্থা বন্ধ হৈ আছিলে। সেয়া খুলিলে। খোলাৰ পাছত কি হ'ল, আহিম বুলি ভাবিলে, তাৰপৰা আকৌ ফেৰী বন্ধ হ'ল। যিহেতুকে মাজুলীৰ পৰা গোলাঘাটলৈ আহিবলৈ ফেৰীত আহিব লাগিব। ফেৰীত আহিলে ফেৰীটো বন্ধ হৈ থাকিলে পানী বঢ়াৰ কাৰণে। তাৰপৰা ফেৰী বন্ধ হৈ থকাৰ কাৰণে কি কৰিলে, 2 দিনমান থাকিলে। তাৰপাছত এইফালে ডিব্ৰুগড় হৈ সেনেকৈ আহিল। সেনেকৈ আহিলত বহুত দেৰিও হয় আৰু বহুত দূৰো হৈ যায়, একদম পাক ঘূৰি আহিব লগা হয়। তাৰপৰা সেনেকৈ আহিলে আৰু বহুত কষ্ট কৰি সেয়া আনিবলৈ গ'লোঁ। লগতে আপোনালোককো ভিডিঅ'টো দেখালোঁ। কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই। যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰিব। আৰু আমাৰ বিশেষ ব্যক্তিজন কোন তেতিয়াহ'লে চিনি পালে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালদৰে থাকিব, সুস্থ হৈ থাকিব। বাই বাই।